কথা কৈছে ৰাজনীতিকৰ কথা মোৰ লাষ্ট কোৱেশ্চন হ'ল চক্ৰবাণী পৰাশৰদা কেতিয়াবা ৰাজনীতিক আহিবনে মই বিকি আপোনালোকে চাই আছে অসম বিকিছো ইউটিউব চেনেল তো আজি মোৰ লগত আছে মানে টেলেণ্টেড চক্ৰবাণী পৰাশৰদা নমস্কাৰ মোৰ ইউটিউব চেনেল নমস্কাৰ বিকি ঘৰ ক'ত মোৰ ঘৰ এনে বৰপেটাত বৰপেটা বিকিৰ ইউটিউব চেনেল আৰু আজি আহিলোঁ বিকিয়ে বহুত দিনৰ পৰা কথা পাতি আছিলে আমাৰ লগত সময় দিব পৰা নাছিলোঁ আজি সুযোগ বুজি আমি ইণ্টাৰভিউত বহিবলৈ চেষ্টা কৰিছোঁ সোধা বিকি প্ৰশ্ন সোধা তো মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল মানে আপুনি সাংবাদিকতা কিয় আহিলে আৰু কেনেকৈ আহিলে সাংবাদিকতাত বহুতে কয় যে একো নকৰিলে একো নহ'লে ডক্টৰ ইঞ্জিনিয়াৰ নহ'লে সাংবাদিক হ'ব পাৰি সেইটো আটাইতকৈ ডাঙৰ সহজ উপায় কিন্তু আজিৰ ডেটত যদি কয় সাংবাদিক হ'বলৈ যথেষ্ট পঢ়া শুনা কৰিবলগীয়া হয় আৰু যথেষ্ট কম্পিটিশ্যন আছে এই লাইনটোত আৰু সাংবাদিকতাৰ প্ৰতি মোৰ আগ্ৰহটো আজি নহয় মই ক্লাছ 8 মানৰ পৰা আহিছিল সমাজত ঘটি থকা কিছুমান কামৰ মানে বেয়াবিলাকৰ বিৰুদ্ধে লিখা মেলা কৰিছিলোঁ তো সেইটোৱেই পিছত বহিঃপ্ৰকাশ হ'ল ক'বলৈ আৰম্ভ কৰিলোঁ বিভিন্ন ডিবেট কম্পিটিশ্যনত আৰু তাৰপিছতে ভাবিলোঁ যে সাংবাদিকতাৰ জগতখনত মই কিবা এটা কৰিব পাৰিম তো সেই তেনেধৰণেই লাইনটো চুজ কৰা হ'ল আৰু সেইকাৰণে আজি কৰি এইখিনি পৰ্যায়ে অকণমান পাইছোঁহি আৰু এইটো মানে ফাৰ্ষ্ট আপুনি কেতিয়া আহিছিল মানে এইটো কিমান চনত আছিল মই 2009 মানৰ পৰা লিখা মেলা আৰম্ভ কৰিছোঁ কিন্তু তাৰ আগতে আলোচনী মেগাজিন এইবিলাকত লিখা মেলা কৰিছিলোঁ তাৰপিছতে 2010 চনত গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপিছত 3 বছৰ মাছ কমিউনিকেশ্যন কৰিলোঁ কৰাৰ পিছত মই মাছ কমিউনিকেশ্যন কৰি থাকোঁতেই মই পেপাৰত লিখা মেলা কৰি আছিলোঁ জনসাধাৰণ আমাৰ অসম এনেকৈ তাৰপিছতে মই প্ৰাগত কৰিলোঁ ইণ্টাৰ্ণশ্বিপ তাৰপৰা NN বুলি এটা চেনেল আছিলে সেইটোত প্ৰথম জইন কৰিলোঁ তাৰপিছতে নিউজ লাইভত কৰিলোঁ প্ৰতিদিনত কৰিলোঁ নিউজ 18ত কৰিলোঁ আৰু এতিয়াৰ পৰিৱেশটো এতিয়া হৈছে ডিজিটেল মাধ্যম চ' সময়ৰ আগত যদি যাব লাগে বা সময়ৰ সৈতে যদি যাব লাগে তেতিয়াহ'লে যুগৰ লগত একেলগে চলিব লাগিব তো এতিয়া ডিজিটেল মাধ্যমৰ যুগ গতিকে ডিজিটেল মাধ্যমত যোগদান কৰিলোঁ সেয়া তো মোৰ তাৰ পিছত কুৱেশ্যনটো হ'ল আপোনাৰ ডিজিটেল কৈছে যদি মই সেইটো কুৱেশ্যনেই সুধিম মানে এতিয়া যিমান হাৰত ৱেব পেট্ৰলবিলাক হৈ আছে তো মানে আমি সকলো সাংবাদিক বুলি ক'ব পাৰিমনে নোৱাৰোঁ কোনো কাৰণে নোৱাৰোঁ সাংবাদিকতা কৰিবলৈ হ'লে সাহসটো লাগিব সমাজত ঘটি থকা কিছুমান সময়ত মাত মাতিব লাগিব বিভিন্ন পৰিস্থিতিত নিজকে উদাৰ কৰি ল'ব লাগিব সমাজৰ বাবে কাম কৰাৰ ইচ্ছা থাকিব লাগিব কিন্তু লগতে কওঁ তুমি যিটো ক'লা বহুত ডিজিটেল পৰ্টেল হৈছে পৰ্টেল নহয় ফেচবুক পেজ হৈছে এইবিলাক চ' মানে এতিয়া তোমাৰ ঘৰে ঘৰে পৰ্টেল ঘৰে ঘৰে সাংবাদিক এনেকুৱা হৈছে যিটো হ'ব নালাগে কাৰণ সাংবাদিকতা কৰিবলৈ আমি যিহেতু 3 বছৰ অধ্যয়ন কৰিলোঁ আমি ধৰা 10 বছৰীয়া এটা এক্সপিৰিয়েঞ্চ লৈ পেলাই আহিছোঁ আজি যদি কোনোবাই এটা ফেচবুক পেজ খুলি পেলাই যদি কয় মই এজন সাংবাদিক এটা যদি মাইক এটা লৈ পেলাই কয় মই সাংবাদিক মই মানি নলওঁ হয় তাত যদি তেওঁলোকে সমাজৰ বাবে কাম কৰিছে বা বিভিন্ন ধৰণৰ বিষয় উত্থাপন কৰিছে আৰু সেই বিষয়বিলাকে যদি সমাজৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে তেতিয়াহ'লে তেওঁলোকে ফ্ৰিলান্স জাৰ্নেলিজিম কৰক তো চাওক মানে এই আমাৰ যিবিলাক সাংবাদিক আছে এতিয়ালৈ তেওঁলোকে মানে কিছুমানে মেট্ৰিক পাছ কিন্তু কৰা নাই বা কিছুমানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তাৰপিছত আহি গৈছে ৱেব পেট্ৰল নিউজত সাংবাদিকতা কৰিবলৈ তেওঁলোকৰ বিষয়ে কি ক'ব আপুনি সেইটোৱে ক'লোঁ ডক্টৰ ইঞ্জিনিয়াৰ নহ'লে সাংবাদিক হ'বলৈ খুব ভাল তো বেছি পঢ়া শুনা নকৰিলেও হ'ল প্ৰশ্ন সুধিবলৈ ভাল কিন্তু প্ৰশ্নৰ উত্তৰ দিবলৈ বৰ বেয়া চ' প্ৰশ্নৰ উত্তৰ দিব পৰা আৰু প্ৰশ্ন সেইমতে সুধিবলৈও কিন্তু জ্ঞান আৰু অধ্যয়ন লাগিব গতিকে সেই দুয়োটা বিষয় চালি জাৰি চাই আগবাঢ়ি আহিলে ভাল হয় কিন্তু পঢ়া শুনা কৰিবই লাগিব তো তাৰ পিছৰ কুৱেশ্যনটো হ'ল মানে আপুনিতো এই চিটি লাইট চেনেলত কাম কৰিছিল কি কোনটো চেনেলত মানে যিটো টিভি চেনেল ছেটেলাইট চেনেলত হয় মানে তাৰ পৰা আপুনি নিউজ পৰ্টেললৈ কিয় আহিলে আৰু তাত কি ভৱিষ্যত নাই নেকি আমাৰ নিউজ আছে মই আগতে ক'লোঁ তোমাক যে ডিজিটেল মাধ্যমটো এতিয়া যুগৰ সৈতে খাপ খাবলৈ বা যুগৰ সৈতে চলিবলৈ বা সময়ৰ সৈতে চলিবলৈ প্লেটফৰ্মবিলাক চেঞ্জ হয় তুমি নিজে ভাবা এটা সময়ত ৰেডিঅ' আছিল এটা সময়ত টেলিভিশ্যন আছিল এটা সময়ত বাতৰি কাগজ আছিল এতিয়া সেইবিলাক ডিজিটেল হ'ল এতিয়া তুমি অনলাইন তুমি বাতৰি কাকত এখন পঢ়িব পাৰা তোমাৰ ৰেডিঅ'টো এতিয়া FM হ'ল
টেলিভিশ্যনটো আছে, টেলিভিশ্যন আছে যদিও তোমাৰ এতিয়া টেলিভিশ্যনত মানুহৰ সময় নাই যে আমি 8টা বজাত এটা শ্ব' চাম বা তোমাৰ নিউজ এটা চাবলৈ আমি ৰৈ থাকিব নোৱাৰোঁ, টাইম ধৰা থাকে বা টেলিভিশ্যন চেনেলত কাম কৰা মানুহবিলাকে টাইমটো বান্ধি দিয়ে যে এইখিনি সময়ত মই আহিম, ৰাইজে এইটো সময়ত চাব। কিন্তু সেইমতে এতিয়া নতুন প্ৰজন্মৰ হাতত সময়ো নাই আৰু মোবাইলটো যিহেতু হাতত এতিয়া, গতিকে যেতিয়াই মন যায় তেতিয়াই চাব পৰাকৈ ডিজিটেল প্লেটফৰ্মটো যথেষ্ট ভাল। গতিকে আমি সময়ৰ খবৰ সময়ত আৰু সঠিক খবৰটো আমি দিয়াৰ চেষ্টা কৰিছোঁ যাতে সময়ৰ বাবে ৰৈ থাকিব নালাগে, যেতিয়াই মন যায় তেতিয়াই চাব পাৰে, সেইকাৰণে ডিজিটেল মাধ্যমটো বাছি ল'লোঁ মই। তো মোৰ তাৰ পিছৰ কুৱেশ্যনটো হ'ল মানে এটা মানে পূৰ্ণাংগ সাংবাদিক হ'বলৈ হ'লে কি কি এডুকেশ্যন প্লাছ কি আৰু কি দৰকাৰ? পূৰ্ণাংগ সাংবাদিক হ'বলৈ হ'লে প্ৰথমটো এক্সপিৰিয়েঞ্চটো লাগিবই। তুমি যদি মাছ কমিউনিকেশ্যন যদি কৰা নাই, তেতিয়াহ'লে তোমাৰ যদি এক্সপিৰিয়েঞ্চ আছে 5, 6, 7 বছৰীয়া, তেন্তে হ'লে সেইখিনি বিদ্যাও ভাল। কয় নহয় আমাৰ ঠেকি শিকা, দেখি শিকা, লেখি শিকা, 3টা কথা আছে। গতিকে কোনোবাই ঠেকি শিকিব পাৰে, কোনোবাই দেখিও শিকিব পাৰে আৰু কোনোবাই লিখি শিকিব পাৰে। গতিকে এই 3টা মাধ্যমতেই খুব দৰকাৰ জ্ঞানখিনি, পঢ়া শুনা কৰিবই লাগিব। গতিকে শিকিবৰ কাৰণে এতিয়াও আমি শিকি আছোঁ। এতিয়া ধৰা ময়ো আজি প্ৰতিটো মুহূৰ্ততে শিকিবলগীয়া হয়। জুনিয়ৰসকলৰ পৰাও শিকিব পাৰোঁ, ছিনিয়ৰসকলৰ পৰাও শিকিব পাৰোঁ। গতিকে শিকাৰ সময় নাথাকে বা কোনো বয়স নাথাকে, নিৰ্দিষ্ট সময় নাথাকে, মানে মৃত্যুৰ আগ পৰ্যন্তলৈ শিকিয়ে যাব পাৰে। মৃত্যুটো এটা শিক্ষা নহয় জানো, সেইটোৱে। তো মোৰ তাৰ পিছৰ কুৱেশ্যনটো হ'ল মানে সেইটো হ'ল মানে এই আপোনাৰ কিছু সংখ্যক লোকে কয় যেতিয়া এজন মানুহে কোনো কাম বন বা কোনো চাকৰি বাকৰি নকৰে, সেইজন মানুহ পিছত যায় সাংবাদিকতা কৰে, কিন্তু কিমান দূৰ সঁচা কিমান দূৰ মিছা? সেইটোৱে মই ক'লোঁ যে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলে সাংবাদিক হয়। কোনোবাই যদি সমাজৰ বাবে নিজৰ দুটা কথা আছে, এটা প্ৰফেশ্যনেল আৰু এটা মানে এইটো নিচা আৰু পেচা যিটো কথা কয়। কাৰোবাৰ যদি নিচা আছে সাংবাদিকতা কৰা, তেওঁলোকে সাংবাদিকতা কৰিব পাৰে। কিন্তু পেচা হ'বলৈ গ'লেতো তাত সাংবাদিকতা কৰি ক'ৰবাৰ পৰা ঘৰ সংসাৰ চলিব লাগিব, দৰমহা পাব লাগিব। গতিকে সেই দৰমহা বা টকা পইচাৰ কাৰণে যদি কোনোবা সাংবাদিকে কাৰোবাৰ ওপৰত দাবী কৰে বা কোনোবা সাংবাদিকে যদি ধৰা নিউজ বন্ধ কৰিবৰ বাবে পইচা লয় বা নিউজ কৰিবৰ কাৰণে পইচা লয়, তেতিয়াহ'লে মই ভাবোঁ সেইটোত সাংবাদিকতাটো নাথাকেগৈ। আজিৰ যুগত সাংবাদিকসকল নিৰপেক্ষ নহয়। হয় তোমাৰ চৰকাৰৰ পক্ষত, নহয় তোমাৰ ৰাজনীতিবিদৰ পক্ষত, নহয় মালিকৰ পক্ষত, নহ'লে নিজৰ এটা পক্ষ থাকে। কিন্তু মই ভাবোঁ সাংবাদিকতাটো এতিয়া কিন্তু জনতাৰ পক্ষত হ'ব লাগে, কথাটো সেইটো। তো আপুনি যিটো এটা কথা কৈছে ৰাজনীতিকৰ কথা, মোৰ লাষ্ট কুৱেশ্যন হ'ল চক্ৰবাণী পৰাশৰ দা কেতিয়াবা ৰাজনীতিক আহিবনে? কেতিয়াও নাহোঁ। মই সাংবাদিকেই কৰি থাকিম, সাংবাদিকতা কৰি যাম। ৰাজনীতি বেয়া নহয়, ৰাজনীতিটো ভাল, কিন্তু মই যোগ্য নহয় ৰাজনীতিৰ কাৰণে। মই খুব ষ্ট্ৰেইট ফৰৱাৰ্ড ল'ৰা আৰু খুব ইম'চনেল মানুহ। গতিকে এইবিলাক ক্ষেত্ৰত ৰাজনীতি কৰিবৰ বাবে ইমান বেছি ষ্ট্ৰেইট ফৰৱাৰ্ড হোৱাটো বেয়া মোৰ বোধেৰে। গতিকে মই ৰাজনীতিত কেতিয়াও নাহোঁ। তো মানে ইয়াতে মোৰ ইণ্টাৰভিউটো সমাপ্ত কৰিব বিচাৰোঁ। তো গাইজ, ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ। আৰু বিকিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ইউটিউব চেনেল, আৰু তুমি ফেচবুকতো দিয়া চাগে? ফেচবুকত দিয়ে। গতিকে বিকিৰ চেনেল, ইউটিউব চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।